গুড ইভিনিং এভৰিৱান। গধূলিৰ চাহ কাপৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এওঁ আচলতে গৰমৰ কাৰণে চাহ খাব নিবিচাৰে গৰমৰ দিনকেইটাত গধূলি। গৰমৰ বন্ধৰ দিনবোৰ শেষেই হ'ল, কেনেকৈ যে দিনবোৰ পাৰ হ'ল গমেই নাপালোঁ। এই মাহটোত আমি তিনিওৱে গধূলি পূৰা আড্ডা মাৰিলোঁ আৰু আমাৰ অভ্যাসবোৰো সম্পূৰ্ণভাৱে সলনি হৈ গ'ল, কাৰণ আমি ৰাতি শুৱা যায় 1 বজাত আৰু ৰাতিপুৱা সাৰ পাওঁ 9:30 বজাত। তেনেকৈয়ে পাৰ হ'ল। আকৌ আগৰ অভ্যাসলৈ আহিব লগা হ'ল, কাৰণ যিহেতু গৰমৰ বন্ধ একেবাৰে শেষ হ'বৰেই হ'ল। নিজৰ পৰিয়ালৰ লগত এনেকৈ কটোৱা দিনকেইটাও খুব এনজয় কৰা হয়। মই কিন্তু খুব ভাল পাওঁ এনেকৈ এনজয় কৰি। আৰু আপোনালোকক কথা এটা জনাই থওঁ যে মোৰ হাজবেণ্ডো এজন শিক্ষক হয়, সেয়েহে তেওঁৰ গৰমৰ বন্ধ চলি আছে আৰু সেয়েহে আমাক সময় দিব পাৰিছে ঘৰত। এতিয়া আমি দুয়োজনে আহিলোঁ খানাৰ যোগাৰ কৰিবলৈ ৰাতিৰ। আজি চিকেন বনাওঁ বুলি ভাবিছোঁ, সেয়েহে এওঁ মানে যোগাৰ কৰি দি আছে আৰু মই বনাবলৈ ষ্টাৰ্ট কৰি দিম। এওঁৰ আচলতে পাচলি কটাৰ ষ্টাইলটো মোৰ খুব ভাল লাগে, কাটিংবোৰো ধুনীয়া হয়। এইফালে মই এয়া মাংস বহাই দিছোঁ আৰু মাজে মাজে লৰাই আছোঁ। যিহেতু ব্ৰইলাৰ হয় সেয়েহে বনাওঁতে বেছি সময় নালাগে। কাম কৰি থকাৰ মাজতে মই মাজে মাজে এনেকৈ নেমু কাটি নিমখ লগাই খাই থাকোঁ। খুব ভাল লাগে আচলতে। মোৰ মানে নেমুটো মানে প্ৰিয় আৰু বহুত ভাল পাওঁ। নেমুটো নোহোৱাকৈ মানে থাকিবই নোৱাৰোঁ, যিহেতু ভাল আৰু স্বাস্থ্যৰ কাৰণে। আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল। মই নিজেই বনাইছোঁ, নিজেই কৈছোঁ কালাৰটো খুব ধুনীয়া হৈছে। খালেহে গম পাম আৰু কেনেকুৱা হৈছে। এতিয়া চাওকচোন, দুয়োজনে মোৰ কাৰণে ৰখি আছে লুডু খেলিবৰ কাৰণে, প্ৰায় সাজু কৰি থৈয়ে দিছে। আৰু লুডু খেলোঁতে কিমান সময় হয় আৰু নাজানো। আৰু এতিয়া আমাৰ খেল আৰম্ভ হৈ গ'ল, কিন্তু মই সদায় খেলত হাৰি থাকোঁ। আমাৰ মনুজনীয়ে ফাৰ্ষ্ট উইনাৰ হয় সদায়ে, মই মানে হাৰিয়ে থাকোঁ। হাৰাৰো এটা বেলেগ আমোদ থাকে নহয় জানো। খেলি আচলতে ভাল লাগে। লুডু খেলাৰ মাজতে চাওকচোন, টিভিটোৰ ফালে নচোৱাকৈ থাকিবই নোৱাৰে। কোন আমাৰ এতিয়া উইনাৰ কোন? মই ফাৰ্ষ্ট হৈছো, পাপা সেকেন্ড। সেকেন্ড উইনাৰ মই ফাৰ্ষ্ট। মই লাষ্ট। মই ফাৰ্ষ্ট। প্ৰাইজটো এতিয়া কোনে পাব? মই পাম। মই দুটা পাম। সেকেন্ডে এটা পাই আৰু লাষ্টে কোনা পাই। কেনে লাগিছে তোমাৰ উইনাৰ হৈ? ভাল লাগিছে। এতিয়া প্ৰায় 12 বাজিছে, আমিও ভাত পানী খাই শুই যাওঁ। আৰু যিহেতু মই ইউটিউবৰ যাত্ৰাত নতুন হয়, যদিহে কিবা ভুল হয় আপোনালোকে ভুলবোৰ দেখুৱাই দিব। আৰু যদিহে মোৰ ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদিহে মোৰ ভিডিঅ'ত আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ফেমিলিৰ ভিডিঅ'বোৰনো কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই।